হেল্ল', কি খবৰ আপোনালোকৰ? মই মানে আজি ৰাতিপুৱা একদম দেৰিকৈ উঠিলোঁ। উঠিবলৈ দেখিছোঁ এতিয়াও ৰ'দ ওলোৱা নাই। এনেতো মই উঠালৈকে ৰ'দ ওলাই যায়, কিন্তু আজি ৰ'দ নাছিলে। তাৰপিছতো আমাৰ মায়ে ক'ৰবালৈ যাবলৈ ওলাইছে। এই ঠাণ্ডা বতৰত কাপোৰ চেঞ্জ কৰি গা পা ধুই ইমান শকতি কেনেকৈ পায়? আৰু মই মানে বাহিৰৰ কুঁৱলীখিনি দেখিয়ে সন্তুষ্ট ভিতৰতে। মায়ে যেনিবা একদম বস্তু ভৰাই লৈ যাবলৈ ধৰিছে। মই মানে মা যোৱাৰ চেগতে এটা কাম কৰিলোঁ। সেই কামটো হৈছে ইউটিউবত চাইছিলোঁ ভিডিঅ' এটাত কেনেকৈ যে তিয়ঁহৰ ওপৰত চেনি দি পেলাই খায়, তাৰপিছত কয় এইটো ৱাটাৰমেলন যেন লাগিছে। মোৰ কৰিবলৈ মন গ'ল আৰু এতিয়া মোৰ হাঁহি উঠিছে, মই কিয় এইবিলাক কাম কৰি থাকোঁ। খাই পেলাই ইমানেই ফটুৱা টেষ্ট লাগিছে। তাৰপিছত মই কফি বনাব গ'লোঁ। আৰু এই ভিডিঅ'টো হৈছে কেইদিনমান আগৰে, তেতিয়া মই পেহীহঁতৰ ঘৰত ঘৰ সাৰি আছিলোঁ। মই তেতিয়া ক'লোঁ যে ভিডিঅ' এটা বনাই দে, কেতিয়াবা ক'ব পাৰিম যে সাৰি দিছিলোঁ বুলি। আৰু লিখা মেলা কামবিলাক অকণমান বাকী আছিলে, একেবাৰে হোৱা নাই। অকণমানেই লিখিলোঁ। তাৰপিছত আকৌ মোৰ মন গ'ল চাহ খাবলৈ কাৰণে। চাহ বনালোঁ। মায়ে আহোঁতে পাচলি লৈ আহিলে, কাৰণ ঘৰত পাচলি নাছিলে। আৰু আজিলৈ বাই বাই। মোৰ ভিডিঅ'টো লাইক কৰি পেলাই নাপাহৰিব। বাই বাই।